নমস্কাৰ। যদি তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিবা আৰু কমন ৰচনা বিচাৰি আছা তেনেহ'লে এইটো ভিডিঅ' তোমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হয়। এইটো ভিডিঅ'ত মই তোমালোকক এটা ৰচনা দেখুৱাই দিম। এই ৰচনাটো এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। 100% চিয়'ৰ অহাৰ চান্স আছে। এই ৰচনাটো তোমাৰ প্ৰিয় সাহিত্যিক বহুত ইম্পৰ্টেণ্ট আছে। এইটো ৰচনা মই তোমালোকক দি দিম। মই যিটো দিম তোমালোকে সেইটো লিখি দিলে 8 মাৰ্কছৰ ভিতৰত 8 মাৰ্কছ পাই যাবা 100% চিয়'ৰ। তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিকোনো এটা ৰচনা লিখিব লাগে। তিনিটা ৰচনা দিয়া থাকে, যিকোনো এটাৰ ওপৰত লিখিব লাগে। মই তোমালোকক দি আছোঁ তোমাৰ প্ৰিয় সাহিত্যিক। এইটো আহিলে তোমালোকে মই যিটো দিম সেইটো লিখি দিলে ফুল মাৰ্কছ পাই যাবা। মই তোমালোকক দি আছোঁ। প্ৰথমতে আৰম্ভণিটো লিখিবা এনেদৰে, মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া জাতীয় জীৱনৰ এগৰাকী স্মৰণীয় ব্যক্তি। তেওঁক নিঃসন্দেহে আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সুযোগ্য অধিনায়ক বুলি ক'ব পাৰি। লিখি দিবা। মই তোমালোকক বেছি দিয়া নাই, যিটো দিছোঁ বহুত গুৰুত্বপূৰ্ণ টপিকবোৰে মই দি দিছোঁ। এনেকুৱাকৈ তোমালোকে লিখি দিবা, ফুল মাৰ্কছ পাই যাবা। তাৰপিছত জন্ম আৰু বংশ পৰিচয় ইয়াৰে তোমালোকে লিখি দিবা 1868 চনত লক্ষী পূৰ্ণিমা তিথিৰ দিনা অবিভক্ত নগাঁও জিলাৰ আহতগুৰি নামৰ ঠাইত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। চাকৰিৰ সূত্ৰে তেওঁ নগাঁৱৰ পৰা বৰপেটালৈ বদিল হৈ আহোঁতে ব্ৰহ্মপুত্ৰৰ বুকুত নাওতে লক্ষ্মীনাথৰ জন্ম হয়। তোমালোকে জন্ম আৰু বংশ পৰিচয় দিলে তোমালোকে লিখি দিবা। মই যিখিনি লিখিছোঁ সেইখিনি লিখি দিবা। এইখিনি লিখি দিলে ফুল মাৰ্কছ পাই যাবা। তাৰপিছত চাবা শিক্ষা আৰু কৰ্মজীৱন। ইয়াৰ পৰা তোমালোকে লিখি দিবা, লক্ষ্মীনাথ বেজবৰুৱা অসমৰ একাধিক ঠাইত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। 1886 চনত তেওঁ শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা পৰিৱেশ শিক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভাৰ্থে কলিকতালৈ যায়। তেওঁ MA আৰু আইন অধ্যয়ন কৰিছিল যদিও সম্পূৰ্ণ নকৰাকৈ শিক্ষা সমাপ্ত কৰে। বেজবৰুৱাৰ স্বাধীন আৰু নমনা ব্যক্তি আছিল। তেওঁ চৰকাৰী চাকৰিলৈ মন নেমেলা ব্যৱসায়ত মনোবেশ কৰে আৰু মনোবেশী আছিল তেওঁ লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত লিখি দিবা, উৰিষ্যাৰ সবলমপুৰত নিজাববীয়াকৈ কাঠৰ কাৰবাৰত ধৰে। এইখিনি লিখি দিবা। তাৰপিছত তোমাৰ ভাল লগাৰ কাৰণটো লিখি দিবা। কেনেকৈ লিখি দিবা তোমালোকে ৰচনাটো এবাৰ চাবা। পৰিৱেশ প্ৰদূষণ খনংটো চোৱা। আৰম্ভণি, পৰিৱেশৰ প্ৰদূষণৰ কাৰণ, প্ৰতিকাৰ আৰু সামৰণি। আৰম্ভণি আৰু সামৰণি ৰচনা দিলে থাকিব, কিন্তু তোমালোকৰ দুটা টপিক চেঞ্জ হ'ব। সেই টপিকটো পৰিৱেশ প্ৰদূষণ, ইয়াত দিছে পৰিৱেশ প্ৰদূষণৰ কাৰণ আৰু প্ৰতিকাৰ। আৰু যদি তোমালোকৰ প্ৰিয় সাহিত্যিক দিয়ে তেনেহ'লে ভাল লগাৰ কাৰণ দিব পাৰে বা শিক্ষা আৰু কৰ্মজীৱন এনেকুৱাকৈ দিব পাৰে। মই তোমালোকক যিটো টপিক দিছোঁ সেই টপিক কেইটা পঢ়িলে তোমালোকৰ
100% চিয়'ৰ ইয়াৰে পৰাই তোমালোকৰ কমন পৰিব। তোমালোকৰ ভাল লগাৰ কাৰণ এইটো তোমালোকৰ লিখি দিব লাগিব। এনেকুৱাকৈ তোমালোকে লিখি দিবা, বেজবৰুৱাৰ প্ৰতি মোৰ আকৰ্ষণৰ প্ৰধান কাৰণ তেওঁৰ জগৰত স্বদেশানুৰাগ। কি? জগৰত স্বদেশানুৰাগ। অসমীয়া মানুহ আৰু অসমৰ প্ৰকৃতি তেওঁৰ ৰচনাত জীৱন্ত হৈ উঠিছে। হাস্যভাজ্যৰ মাজেৰে পাঠকৰ আমোদ দিয়াৰ লগতে সমাজ সংস্কাৰ কৰিবলৈ কৰা তেওঁৰ প্ৰচেষ্টা প্ৰশংসনীয়। তেওঁ ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ নিবাস ৰূপটোও মোক বৰকৈ আকৰ্ষিত কৰে। তোমালোকে এইখিনি লিখি দিবা, ভাল লগাৰ কাৰণ হৈ যাব। তাৰপিছত সামৰণিটো লিখি দিবা। সামৰণিটো অলপ ষ্টাইলিছ লিখিব লাগে। তোমালোকে লিখি দিবা সামৰণি, লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া জাতিৰ অন্যতম প্ৰাণপুৰুষ। তেওঁৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া জাতিয়ে তেওঁক সাহিত্যৰথী আৰু ৰসৰাজ অভিধান প্ৰদান কৰিছে। অসম ছাত্ৰ সন্মিলনী আৰু অসম সাহিত্য সভাৰ সভাপতি পদতো তেওঁক বৰণ কৰা হৈছিল। অসমীয়া ভাষা সাহিত্য সংস্কৃতি থাকে মানে বেজবৰুৱাৰ নামো অক্ষয় অম্লান হৈ থাকিব। তোমালোকে লিখি দিবা। হৈ গ'ল এইটো ৰচনা। যদি তোমালোকৰ কোনোবা টপিক বুজাত অসুবিধা থাকে মোক কমেণ্ট কৰি ক'বা যে এইটো টপিক বুজা নাই, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এনেকুৱাকৈ তোমালোকৰ কুৱেশ্যন আহিব। আৰম্ভণি আৰু সামৰণি ঠিকেই থাকিব। তাৰপিছত ভাল লগাৰ কাৰণ আৰু জন্ম আৰু বংশ পৰিচয়, শিক্ষা আৰু কৰ্মজীৱন আৰু ভাল লগাৰ কাৰণ। ইয়াৰে তোমালোকৰ এটা দুটা দিয়া থাকিব। তিনিটাৰ মাজত যিকোনো দুটা দিয়া থাকিব। আৰম্ভণি আৰু সামৰণি একেই থাকিব। মই তোমালোকক ৰচনাটো দেখুৱাই দিলোঁ। তোমালোকে এইটো ৰচনা লিখি শিকি যাবা। বহুত ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। 100% চিয়'ৰ হোৱাৰ চান্স আছে। এইটো ৰচনা তোমালোকে শিকি যাবা। নেক্সট যদি তোমালোকৰ কোনোবা ৰচনা লাগে মোক কমেণ্ট কৰিবা, মই তোমালোকক দি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা।